खुलुमबाय स्टुडियोआव उदांस्रि मुसाहारि मोनसे बाखनायजाथाव हाबा रोजा रोजा सुबुंफोरनि मुंख्लंनि बिहोमायाव मोननाय बडलेण्डखौ मान होनानै सासे गरखा सुबुङा अदालगुरियाव गोदानै बडलेण्ड बेकारि बेखेवदों। गुबुन हारिनि सुबुं जानानैब्लाबो बडलेण्डखौ मान होनानै गपी सेत्री मुंनि सासे गरखा सुबुंनि बाखनायजाथाव थांखि बडलेण्डनि मुंख्लंफोरखौ मान होनानै गावनि फालांगि मिठाइनि गला एबा केक बेकारिखौ बडलेण्ड बेकारि मुं होनानै अदालगुरियाव गोदानै खुलिदों। मख'नो गोनांदि थांनाय 2020 मायथाइनि 5 सेप्तेम्बराव फोरोंगिरि सानजों लोब्बा लाखिनानै बेखेवजेनदोंमोन। फिन आरोबाव अदालगुरि जिल्लानि गलमा सारियालियाव गोदानै मोनसे बडलेण्ड बेकारि बेखेवबावबाय। जेराव गाहाय थाखोनि एबा गोरिब थाखोनि सुबुंफोराबो खम बेसेनावनो मोनसे स्पेशल क्वालिटिनि केक, मिठाइ, दही, नमकिन आरो गुबुन गुबुन रोखोमनि मोजां जानाय मुवाफोरखौ मोननो हागोन। बेजों लोगोसे स्पेशल बार्थडे एनिभार्सारिफोरनि थाखाय गासै साबजाथाव मुवाफोरखौ मोननो हागोन होनना गलानि बिगोमा गपी सेत्री बिथाङा फोरमायो। পোনপ্ৰথমে বড়োলেণ্ড বেকাৰীৰ পৰা বড়োলেণ্ড পাব্লিক মই স্বাগতম জনাইছো। বিশেষকৈ আমি স্পেচিয়েলি এটা ওদালগুৰি মাজমজিয়াত এখন ভাল বেকাৰী নাছিল। তো মই এইটোৱে আজি 2020 আগৰ পৰাই মই 17 বছৰ বেকাৰী লাইনতে আছিলোঁ, কিয়নো মই এমপিত এটা বেকাৰী চলাইছিলোঁ। তো সেই হিচাপে মই দেখিছোঁ ইয়াত বেকাৰীৰ প্ৰয়োজন বিভিন্ন সামগ্ৰী কেকৰ পৰা আদি কৰি কেক, পেষ্ট্ৰি, নমকিন, বিস্কিট, বেকাৰী বিস্কিট বিভিন্ন কথা মই ইয়াত মানে উপলব্ধি কৰিছোঁ যে ইয়াত চলিব আৰু বিশেষকৈ মানুহবিলাকে এইটো মানে ডিমাণ্ড কৰি আছে। সেই হিচাপে মই 2020 আপোনাৰ টিচাৰ্ছ ডেক লক্ষ্য কৰি মই 5 ছেপ্টেম্বৰ তাৰিখে মই বড়োলেণ্ড বেকাৰী এটা ইয়াত স্থাপনা কৰিছোঁ। তো এতিয়া কাষ্টমাৰৰ ভালে ৰেছপন্স পাই আছোঁ, ভালকৈ কাষ্টমাৰে আহি আছে। তো আমি এই যে আমাৰ বিজনেছ অনলি আৰ্ন অফ মানি নহয়, আমাৰ এইটো আমি কাষ্টমাৰক চাই কিনে আমি কোৱালিটি প্ৰভাইড কৰি আছোঁ, স্পেচিয়েল A1 কোৱালিটি দি আছোঁ, যাতে আৰু বিশেষকৈ আমি গৰীব দুখীয়া যিটো কাষ্টমাৰ আছে যি এতিয়া পইচাৰ নাটনি মানুহবিলাকে চাই যে পইচা কম আছে কেকৰ দাম বেছি, এই মূল্যও চাই কিনে আমি মানুহৰ বাজেট চাই কিনে আমি কেক দি আছোঁ। যিটো কেক আপুনি 1500-2000 টকাত কৰিব নোৱাৰে, এইটো কেক আমি ইয়াত 700-800 টকাত আমি উপলব্ধি কৰাই আছোঁ কাষ্টমাৰক। অনলি সিহঁতৰ বাচ্চাৰ এটা মুখত হাঁহি দিবৰ কাৰণে আমি এনেকৈ প্ৰভাইড কৰি আছোঁ, যাতে সকলোৱে আহি আছে। মই সকলক কাষ্টমাৰক ধন্যবাদ প্ৰকাশ কৰিছোঁ, তেখেতে ভাল ৰেছপন্স দিছে। কম দামতে ভাল মাল, হয়, কম দামতে আমি ভাল মাল দিব বিচাৰোঁ, কিয়নো আমাক ইমান প্ৰফিট নালাগে। আমাক মানুহে 100-200 টকা যিটো প্ৰফিট বিচাৰে, আমি এনেকৈ নহয় 10 টকা 20 টকা প্ৰফিট লৈ কিনে যে কাষ্টমাৰৰ ঘৰত এটা খুব শান্তি আমি দিব পাৰোঁ। সেইদিনা জন্মদিনত, এনিভাৰ্চাৰীত বা তেখেতসকলৰ যিটো অকেশ্যন আছে এই অকেশ্যনত ভালকৈ এটা চেলিব্ৰেট কৰিব পাৰে, তাক আমি লক্ষ্য ৰাখি আছোঁ। নাই স্পেচিয়েলি এতিয়াতো আমি টোটেলি খ্ৰীষ্টমাছ আমাৰ আৰম্ভ হ'লে খ্ৰীষ্টমাছৰ কাৰণে আমি ষ্ট্ৰবেৰী কেক, প্লাম কেক, ৰম কেক এইটো আমি বনাই আছোঁ। তাৰ বাহিৰেও আমি কেকৰ বাহিৰেও আমি ইয়াত যিটো লাগতিয়াল আছে নমকিন, ভুজিয়া, নিমকি হৈছে, খুৰমা হৈছে, আৰু এতিয়া ডায়েবেটিছৰ মানে বেমাৰীবিলাক অলপ বেছি, তো তেখেতক লক্ষ্য কৰি আমি এটা নমখীয়া খুৰমা আমি বনাই আছোঁ। তো তাৰ উপৰিও আমি বেকাৰী বিস্কুট আমি বনাই আছোঁ নিজে, বুনিয়া, ভুজিয়া এইবিলাক আমি বনাই আছোঁ। আৰু আমাৰ ইয়াত গাখীৰৰ আইটেমবিলাক পায়, যেনিবা ক্ৰীম, দৈ, ঘি একদম অৰিজিনেল ঘি পায়, যিটো আমি এতিয়া কাষ্টমাৰে লৈ আছে, ইহঁতে ৰেছপন্স দি আছে তো ঘি ভাল বুলি। আৰু স্পেচিয়েলি আমি মিঠাই, ৰসগোল্লা, লালমোহন, কালাগান, বৰফি, পেৰা এইবিলাক আমি বনাই আছোঁ, যিটো আমি বিয়াৰ কাৰণে হোলচেল ৰেটতো আমি দি আছোঁ সকলোকে। যিটো হোলচেল ৰেট মানে মাৰ্কেটত নাপায়, আমাৰ পৰা মানুহে মানে ভাল পাইছে আৰু তেখেতসকলে অৰ্ডাৰ দি আছে। তো স্পেচিয়েলি বিয়াৰ কাৰণে আপোনালোকে মিঠাই আমাৰ পৰা ল'ব পাৰিব, আমি একদম হোলচেল ৰেটত আপোনালোকক উপলব্ধ কৰাম। তো আপুনি যিহেতু এজন মানে গৰখা সম্প্ৰদায়ৰ মানুহ হয়, তথাপিও আপুনি বড়োলেণ্ড কেক বেকাৰী বা তেনেকুৱা নামটো আপুনি ইয়াত ব্যৱহাৰ কৰিলে, ইয়াৰ উদ্দেশ্য কি আছে? এইটো আপুনি ভাল কুৱেশ্যন এটা ৰাখিছে। তো বিভিন্ন গোৰ্খা সম্প্ৰদায়ৰ মানুহবিলাকে কেতিয়াবা কোনো জানে, সকলোৱেতো নকয়, কোনোবাই কয় যে গোৰ্খা মানুহ হয় বড়োলেণ্ড বেকাৰী ৰাখিছে আপুনি বুলি কয়। মই এইটোৱে ক'ম যে মই এজন বড়োলেণ্ডৰ বাসিন্দা। এই যে এই বড়োলেণ্ডখন
মানে এনেই অহা নহয় যে বড়োলেণ্ডখন বহুত বছৰ আমি 35 বছৰ সংগ্ৰাম কৰিছোঁ ইয়াত বড়ো গোৰ্খা সকলোৱে মিলি জুলি আমি বড়োলেণ্ড পাব লাগে বুলি আমি সংগ্ৰাম কৰিছোঁ আৰু হাজাৰ হাজাৰ মানুহ ইয়াত শ্বহীদ হৈছে এই শ্বহীদসকলক অনুসৰণ কৰি কিনে তেখেতৰ পৰিয়ালত এটা সান্তনা হ'ব বুলি মই এজন গোৰ্খা মানুহ থকাৰ স্বত্তেও এই যে বড়োলেণ্ডৰ প্ৰতি মোৰ মৰম বড়োলেণ্ড এনেই অহা নহয় 35 বছৰ সংগ্ৰাম কৰি যেতিয়া বড়োলেণ্ড আমি পাইছোঁ এই বড়োলেণ্ডক মই সন্মান জনাই কিনে আমাৰ যিটো প্ৰতিষ্ঠানৰ নাম মই বড়োলেণ্ড বেকাৰী ৰাখিছোঁ মানে আপুনি ক'ব গ'লে নামত জাতিৰ লগত ভেদাভেদ নাই জাতিৰ লগত কিয় ভেদাভেদ হ'ব আমি একেটাই আজি মই যিহেতু জন্ম আজি 40+ হৈছোঁ মই বড়ো সম্প্ৰদায়ৰ লগত বড়ো ল'ৰাৰ লগত মই মিলি জুলি মই বৰদিনত থাকিছোঁ মই গীৰ্জাত সোমাইছোঁ মন্দিৰত সোমাইছোঁ সকলো মানে আমি একেলগে ডাঙৰ দীঘল হৈছোঁ ইয়াত জাতি সম্প্ৰদায়ৰ একো ভেদাভেদ নাই আমি সকলোৱে মিলি জুলি যে আমি মানৱ জাতি হয় মানৱ জাতি হিচাপে আমি সকলোৱে এটাই আন্তৰ্জাতিক মৰম কৰি কিনে এটাই আন্তৰ্জাতিক ধৰ্মক সন্মান জনাই কিনে আমি বাচি থাকিব লাগিব এইটো মোৰ উদ্দেশ্য ৰাইজক মই এইটোৱে আহ্বান কৰিব বিচাৰোঁ চাওক আপোনালোকৰ কাৰণে আজি এই বড়োলেণ্ড বেকাৰী ইয়াত আমি স্থাপন কৰিছোঁ আহক আপোনালোকৰ মৰম দিয়ক আমি আপোনালোকে যেনেকৈ বিচাৰিছে আমি তেনেকৈ বস্তুৰ যোগান ধৰিম আৰু আপোনাক কম মূল্যত আপোনাক এটা ভাল কোৱালিটি আমি প্ৰভাইড কৰিম এইটো মই বিশ্বাস আৰু আপুনি একবাৰ যদি ভিজিট কৰে আপুনি নেক্সট বাৰ আহিবই এইটো মোৰ বিশ্বাস হয়